মেৰাপানীত ভূমিকেন্দ্ৰিক সংঘাত বিক্ৰী কৰা মাটি বেদখল কৰি ঘৰ নিৰ্মাণ কৰা ঘটনাক লৈ দুয়োটা ফৈদৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হয়। মেৰাপানীৰ দলদলৰি গোবৰেলাল টিগাৰ নামৰ বিধৱা মহিলাগৰাকী স্বামী জীয়াই থকা অৱস্থাত 1993 চনতে ফিলিপ কুল্লুলৰ পৰা 8 বিঘা মাটি ক্ৰয় কৰিছিল। স্বামী মৃত্যুৰ পাছত অসহায় মহিলাগৰাকীয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আছে। দিন দুবৰতে সুযোগ বুজি ফিলিপ কুল্লুলৰ পৰিয়ালে মাটিডোখৰ নিজৰ হাতলৈ আনিবলৈ চেষ্টা চলায়। অসহায় মহিলাগৰাকীয়ে মাটিডোখৰ ৰক্ষাৰ বাবে আইনৰ কাষ চাপে। ন্যায়ালয়ে মাটিডোখৰ 2012 চনত জব্দ কৰি ৰাখে। তেনেস্থলত হঠাৎ পুনৰ ফিলিপ কুল্লুলৰ পৰিয়ালে মাটিডোখৰ অবৈধভাৱে এটা গৃহ নিৰ্মাণ কৰাক লৈ আকৌ আৰম্ভ হৈছে সংঘাত। যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনাৰ সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে দুয়োটা পৰিয়ালৰ মাজত। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। চিজ হৈ আছে এইটো মাটিডোখৰত এতিয়া ঘৰ বনাই আছে। কোনো কাৰণে এইটোতো বনাব নোৱাৰে যেতিয়ালৈকে এইটো কেছটো হেৰি নহয়, ফাইচলা নহয়। তো সিহঁতিকেইটা জবৰদস্ত এতিয়া মাটিটোত ঘৰ বনাই আছে আৰু আমিও এতিয়া দুটা ল'ৰা আছোঁ, ডাঙৰ দীঘল হৈ আছে। যেতিয়ালৈকে সিহঁতি যদি এনেকুৱা ঘৰ তাতে বনাই থাকে তেতিয়াতো কিবা এটা ডাঙৰ মাৰপিট কাটাকাটি হৈ যাব পাৰে। তাততো এতিয়া এইটো কাৰণে আৰু পুলিচে আহি বন্ধ কৰক আৰু এইটো কামটো। 23 চন পৰা কি হৈছে চিজ হৈ গৈছিলে। কি কাৰণে চিজ হৈছে? মানে সিহঁতি চব আদিবাসী আৰু আলনা হৈ পেলাই সিহঁতি আমাক একদম মানে চব খেতিটো একদম নিজে এক চাইড হৈ পেলাই সিহঁতি চব খেতি কৰিছে আৰু আমাক দিয়াই নাই। তাৰপিছত মই থানা গৈ কোৰ্টত গৈ পেলাই আৰু মাটিটো চিজ কৰাই দিছোঁ। তাৰপিছত চিজ কৰাৰ পিছতে সিহঁতি এতিয়া 13 চনৰ চিজ কৰাইছোঁ আৰু তাৰপিছতে এতিয়া সিহঁতি চিজ কৰা মাটিটো এতিয়া ঘৰ চৰ সিহঁতি চব বনাই আছে। আৰু মই কোৰ্টলৈকে গৈছিলোঁ, থানাত গৈছিলোঁ। থানাত যে কোৰ্ট পৰা আহিলে মানে কিবা এইটো অৰ্ডাৰটো ল'ম আৰু ভাঙি দিম ঘৰটো এনেকৈ কৈছে। আৰু কেমত গৈছোঁ, কেমতো ইহঁতি আহি থাকে, হ'লেও ভি মাইকীটো নামানে। তাৰপিছত যেনেকাই বনাই আছে আৰু কেমৰ মানুহ কৈছে আমি নোৱাৰিম, ওপৰ ফালে যায় এনেকৈ কৈ দিছে। এইটো কাৰণে আৰু গামবুঢ়াকো হেৰি ইয়াৰ হেৰি মাধুৰ মিঞ্চ পাউলুছ টপন নহয় আৰু হেমান্তি ওৰাং, হেমান্তি লাকড়া আৰু বিৰ্জিনিয়া কুল্লু আৰু সুনীতা কুল্লু ইহঁতি গৈ পেলাই গামবুঢ়াক জব্দ কৰি তেহেঁতি ঘৰ পাৰ্মিশ্যনটো লিখাই পেলাই তাক একদম জবৰদস্ত গালি চালি দিছে, মাৰিছে আৰু মাৰা নিচিনাই কৰিছে আৰু এইটো চাইনটো কৰাই লৈ আনিছে। আৰু এতিয়াতো আমাৰ ল'ৰা ছোৱালীও এতিয়াতো মই এইফালে গৈ আছোঁ আৰু আমাৰ ল'ৰা ছোৱালীও সৰু আছে। এইটো কিবা মাটিটো এতিয়া কিবা উপায় মোক কৰি দিব লাগে। আৰু এতিয়াতো ল'ৰা ছোৱালীও অলপ ডাঙৰ হৈছে। এতিয়াতো তাতে মাৰপিটিও চলি যাব পাৰে। এইটো মাটিটো এতিয়া আমাক কিবা ঘৰ বনাটো এতিয়া বন্ধ কৰি দিব লাগে। আমাৰ এতিয়া থানাত কিবাটো আহিলে ফাইচলা পিছত হ'ব। 8 বিঘা আছে। 8 বিঘা আছে। কোনে দখল কৰিছে? বিৰ্জিনিয়া কুল্লু। আমি দখলটো আমাৰ, কিনাটো আমি আমাৰ আছিলে, মাটিটো কিনাটো আমাৰ আছিলে। কোনে দখল কৰিছে? এতিয়া বিৰ্জিনিয়া কুল্লু দখল কৰি আছে।